মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। বৰষুণ চাওকচোন, কিমান বৰষুণ। আপোনালোকৰ ফালে হৈছেনে নাই বৰষুণ? মই বোলো অকণমান দেখুৱাই দিওঁ। পুৱাৰ ভাগতে একদম ৰাতিটোতো শুবই পৰা নাই জানেনে, ইমান বৰষুণ। আৰু লগতে এনেকুৱা ঢেৰেকনি শব্দ, আৰু ল'ৰা ছোৱালীও ভয় খাইছে, লগতে নিজৰো ভয় লাগিছে। ইমান ঢেৰেকনি, গোটেই ৰাতিটো ঢেৰেকনিৰ শব্দ, বিজুলী ঢেৰেকনিৰ শব্দতে গোটেই ৰাতিটো পাৰ কৰিলোঁ। আৰু এতিয়া পোৱালৈকে এনেকুৱা অৱস্থা। আৰু কুকাৰত মই কিবা এটা পাতিও দিছিলোঁ দেই, চিটি মাৰি আছে। আৰু ঘড়ীটো চাওকচোন, মৰি আছে। এতিয়া 4টা বাজিছে, 7:15 হ'ল। আৰু মই পাকঘৰলৈ আহিলোঁ। আৰু কুকাৰত মই কিবা এটা বহাই থৈও গৈছিলোঁ, কম ৰ'ব দেখুৱাম আপোনালোকক। এতিয়া বোলো আটা কেইটামানকে মাৰোঁ, কাৰণ কিয় ইহঁত স্কুল আছে, স্কুল যাব। বৰষুণ দিলেও যাব লাগিব, কাৰণ ঘৰত থাকিলে ইমান উৎপাত কৰি থাকে, পঢ়া শুনাও নকৰিব জানেনে। সেইটো কাৰণে ভাবিছোঁ ঘৰত থাকিলে অকল মোবাইল টিভি এই মোবাইল চাব, এই টিভি চাব, আমনি কৰাতকৈ কমচে কম বৰষুণৰ এই যোৱাখিনিহে কষ্ট, এইটো বুলি নহয় বুলি ইহঁত যাওক, বৰষুণ হয়তো পিছলৈ কমিবও পাৰে তেনেকৈ বুলি। আৰু কিবা এটা ইহঁতক বনাই খুৱাবও লাগিব, সেইটো কাৰণে বোলো আটাকে মাৰোঁ। ইহঁতে আকৌ ভাত নাখায় ৰাতিপুৱা সময়ত। ভাতটো খালে মানে মোৰে অকণমান ভাল জানেনে। আলু পিটিকাই হওক বা কণী চণী দি কিবা এটা পুটুকৈ বা খিচিৰি চিচিৰি বনাই হ'লেও দিব পাৰে, কিন্তু ভাতটো একেবাৰে খাব ইচ্ছা নকৰে। আৰু এই কুকাৰত যে চিটি মাৰি আছিলে, মই কেইটামান বুটৰ দাইল মানে দিছিলোঁ। ৰাতিয়ে ভাবিছিলোঁ তিয়াই থৈ দিম। কিছুমান মানে কি হয়, টিফিন চিফিনখিনি মই ৰাতিতে ভাবি থ'বলগীয়া হৈ যায়, নহ'লে ৰাতিপুৱালৈকে মানে একদম কি বনাম বুলি 5-10 মিনিটমান পাকঘৰটোতে গোটেই মানে ৰৈ চিন্তা কৰি থকা যায়। সেই গতিকে ৰাতিতে ভাবি থৈ দিওঁ, কিন্তু ভাবোঁতে আকৌ পাহৰিয়ে থাকিলোঁ নহয় তিয়াবলৈ। বিচনাত যেতিয়া গ'লোঁ নহয়, তেতিয়াহে মনত পৰিলে, উঠি আহিবও এটা লাগিলে। বাৰু যি হওক, বুটৰ দাইলকেইটা ধুনীয়াকৈ সিজাই ল'লোঁ। পানী বেছিকৈ দিয়া নাছিলোঁ দেই, সেইটো মন কৰিব লাগিব। আৰু পেনপেনীয়া হৈ থকাকৈ নহয়, তাতে মেগী মছলা আৰু চব্জি মছলাটো খুব ভাল লাগে। জিৰা ধনিয়া একো নিদিয়াকৈও নহয়, যদি বোলে কিবা এখনত অকল চব্জি মছলাটোকে দিওঁ, মানে বিশেষকৈ মই বৰ ভাল পাওঁ আৰু তেনেকৈ। আৰু সেইখিনি বৰ ধুনীয়াকৈ বুটৰ সেইখিনি সানি লৈ আটাখিনি আকৌ মঠি ল'লোঁ দেই। আটাখিনি ছাইড কৰি থৈছিলোঁ, মই বোলো আগে বুটৰ দাইলকেইটা কি হ'লনো, সিজিলা নে সিজা নাই বোলো চাই লওঁ, নহ'লে আকৌ দেৰি হ'ব। এনেও দেৰি হৈছে বাৰু, খুব দেৰি হৈছে। কাৰণ কিয় জানে, বৰষুণ দি থকাৰ কাৰণে অকণমান উঠাটো মানে দেৰি হ'ল। এইখিনি বৰষুণ দিলে মানে এনেকুৱা সময়ত শুবলৈ খুব ভাল লাগে, উঠি আহিবলৈ মন নাযায়। কিন্তু দায়িত্ববোৰে আকৌ যেনেকৈ হ'লেও চুঁচৰি আহিব লাগে নহয় দায়িত্ব থাকিলে। সেই গতিকে মনটোক আৰু টানি আজুৰি চুঁচৰাই লৈ আহিছোঁ, আৰু উপায়তো নাই ন। ইহঁত স্কুলত পঠিয়াবই লাগিব, আকৌ এওঁ আহিব খাবলৈ আহি আকৌ ইহঁতক একেবাৰে লৈ যাব স্কুললৈ, সেইটো এটা কথা। আৰু এনেকৈ আটাখন বেলি পেলাই ধুনীয়াকৈ সেই দালিৰ যে হেৰিখিনি ভিতৰত সুমুৱাই দিছোঁ। এনেকুৱাকৈ আগতে খাইছিলোঁ। কেতিয়া খাইছিলোঁ জানেনে, আমি কোৱাৰ্টাৰত অহাৰ আগতে ভাড়া আছিলোঁ, মানে ভাড়া থাকোঁতে ওচৰত বিহাৰী মানুহ আছিলে, তেওঁলোকে কিবা পূজাত মানে তেনেকৈ মানে দিছিলে দেই খাবলৈ, ভাল লাগিছিলে খাবলৈ। কিন্তু তেওঁলোকে ভিতৰত কি দিছিলে মই ইমানখিনি মোৰ মনতো নাই, পাহৰিলোঁ। কিন্তু নিজৰ ইচ্ছামতে যদি ভাল লগা মতে কিবা কিবি দি মেলি দিব পাৰে, সোৱাদটো আৰু নিজৰ লগতহে কথা, নহয়নে বাৰু। আৰু এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বৰকৈ জ্বলা চলা তেনেকুৱা একো দিবও নোৱাৰোঁ। আৰু মেগী মছলাটো দিলে কি হয় জানে, ইমান বেছি ভাল পায় সিহঁতে, যিকোনো নোখোৱা বস্তু এটাও সিহঁতে অলপমান গোন্ধটো পালে খাব ইচ্ছা কৰে। আৰু এই চব্জি মছলাটোৰ যে কথা ক'লোঁ, এই চব্জি মছলাটো নহয়, মেগী মছলা নিদিলেও ভাল লাগে, ইমান ধুনীয়া গোন্ধ এটা ওলায় মেগী মছলাৰ দৰে, তেনেকুৱা। গতিকে এতিয়া অকণমান ৰিফাইন দিম, আৰু তেনেকৈ গোটেইকেইখন বেলি ল'ম। আৰু টিফিনতো ভাবিছোঁ আজি এনেকৈয়ে দিম, টিফিনতো দিম আৰু খুৱাইও পঠিয়াম এনেকৈ। আৰু অকণমান ৰিফাইন দিছোঁ, যদি মিঠাতেল ঘি যদি থাকে মানে ঘি দিবচোন, ঘি দিলে বেছি ভাল লাগে খাবলৈ। কিন্তু ঘি আজি নাই, মই সেইকাৰণে কমকৈ ৰিফাইনতে তেনেকৈ অলপ ইলুটি শিলুটিকৈ তেতিয়া ৰিফাইনটো দি পেলাই ধুনীয়াকৈ তেনেকৈ বনাই ল'লোঁ। আৰু এনেকৈ খাইছেনে বাৰু আপোনালোকে? যদি নাই খোৱা এনেই বনাই চাব পাৰে দেই, খাই চাব পাৰে। আলু পৰঠা খোৱাই হয় ধৰক ভিতৰত, আৰু অন্য কিবাও দি খোৱা হয়, কিন্তু এনেকৈ ধৰণৰ বুটৰ দালিত বহুত বছৰৰ মূৰতে খালোঁ বুলি ক'ব পাৰি। বহুদিনৰ পৰা বনাম বুলি ভাবিয়ে আছিলোঁ, কিন্তু বনাবলৈকেহে নহয় মানে। আৰু টিফিনো দিছোঁ, ছোৱালীজনীক এনেকৈ অকণমান বেছিকৈ দিয়া হয়, কাৰণ তাইৰ লগৰবোৰৰ সৈতেও ভগাই খোৱা হয়। ইটোৱে সিটোৱে দি খাই নহয়, সোধেও আকৌ কি আনিছ বুলি, সেইকাৰণে অকণমান বেছিকৈ দিওঁ। আকৌ ল'ৰাৰ পিছে কিন্তু
তাৰ কিন্তু ভাল লগা বস্তু নহয় দেই, কিন্তু সি তেতিয়াও দিছিলোঁ নাখালে। এইবোৰ কি বনাইছা বুলি কৈছে। সি হৈছে মিঠা খোৱা। তাক অকণমান শুকান ৰুটিতে ৰিফাইন অকণমান দি পেলাই তেনেকৈ ক্ৰাছ আছিলে, ক্ৰাছকে অকণমান লগাই দিছোঁ। ষ্ট্ৰবেৰী ক্ৰাছ আছিলে, ক্ৰাছকে দিছোঁ। সি এনেকৈয়ে খাব আৰু সি এনেকৈয়ে ভাল পায় খাবলৈ। তাক মানে সেই বেছি নিমখীয়া, সি এনেকুৱাবোৰ ইমান ভালো নাপায় আৰু গতিকে সি একো নাখালেই, তেনেকৈ বিস্কুট কেইখনমান খাই ওলালে। সেইটোৱে, ৰাতিপুৱা সময়ত মোৰ মতেতো ভাত কেইটামানেই খাব লাগে। সদায় কওঁ আমি অসমীয়া মানুহ ভাত কেইটামানকে খাবিচোন, কথা নুশুনে, বোলে আমাৰ ভাতেই প্ৰধান খাদ্য, বুজি নাপায়। আৰু কি লৰালৰিও কেতিয়া জানো নিজে এইবোৰ কৰিব পৰা হ'ব নাজানো আৰু দেই। মানে মোৰ ইমান লৰালৰি লাগে, পানীৰ বটলৰ পৰা টিফিনৰ পৰা গোটেইখিনি সমস্ত মানে। কিন্তু ছোৱালীজনীক একো কৰি দিব নালাগে দেই, বেচেৰি তাই নিজেই কৰিব পৰা হৈছে। আৰু চব বাপেকে আহি পেলাই লৈ গ'ল। বাপেক থাকিলে বাৰু মোক অলপ সহায় কৰি দিয়ে, নিদিয়া নহয় বাৰু, কিন্তু তেওঁ সেই আহিছে আৰু পোনে দৰ্জাখন খুলি লৈয়ে গৈছে আৰু স্কুল বাছতে যাব। সেইটো কাৰণে মানে স্কুল বাছলৈকে উঠাই দিব, বেলেগ আৰু দিগদাৰী নাই আৰু, বৰষুণ দিছে যদিও তেনেকৈ। আৰু এইখিনি মুকলি লাগিছেনে? বহুদিন আপোনালোকক আমাৰ এইখিনি দেখুৱাবলৈ হোৱা নাই নহয়, বিয়াৰ পিছতচোন দেখুৱাবলৈ হোৱা নাই। আৰু ডাঙৰ গাড়ীখন থকাৰ কাৰণে চোতালখন ওলাই পৰা নাছিলে। এতিয়া গাড়ীখন ইয়াতে আছে, এইখিনিতে থৈছোঁ। তাৰপিছতে এতিয়া মানে কি হ'ল, চোতালখন ধুনীয়াকৈ মুকলি হৈ পৰিলে। এতিয়া কোনোবা এটা আহিলেও মানে বহিব পাৰি আৰু চোতালখনতে। আৰু গৰম দিনকেইটাত কি কৰিছোঁ জানেনে, খুব ধুনীয়াকৈ এই বাৰান্দাখনতে মানে ষ্টেণ্ড ফেন এখন মানে বাহিৰতেই থোৱা কৰিছোঁ আৰু ৰাতি হ'লে লৈ যাওঁ, বাহিৰতে থাকে ষ্টেণ্ড ফেনখন। আৰু কোনোবা এটা আহিলে গৰমত বহি দিলে ফেনখন দিলেও হয়, আৰু এনেও বাহিৰত বহি ভাল লাগে মুকলিকৈ। সকলো মানুহে ধৰকচোন চব সময়তে ভিতৰত বহিব ইচ্ছা নকৰে, আৰু বাৰান্দাখন তেনেই সৰু মানে, সেই গতিকে এতিয়া অকণমান এইখিনি মুকলি হৈছে আৰু গতিকে চোতাল হিচাপত অকণমান ওলাই পৰিছে, ভালো লাগিছে এনেকৈ। মই চাহ বোলো ময়ে খাওঁ, কাৰণ এওঁ অহাত অকণমান দেৰি হ'ব। গতিকে এওঁ ক'লে মোৰ অকণমান দেৰি হ'ব, তুমি খাই লোৱা বুলি কোৱাৰ কাৰণে মই বোলো চাহকণ মই খাই লওঁ। এনেকৈ লাল চাহ অকণমান ল'লোঁ, লৈ পেলাই এনেকুৱা হৈছে আৰু ভিতৰত গুড়াখিনি। মই দেখুৱাইও দিছোঁ আপোনালোকক কেনেকুৱা হৈছে, খাই চাবচোন যদি আপোনালোকে খোৱা নাই তেনেকৈ। আৰু চেনি নিদিয়া চাহ একাপ লৈছোঁ, লগতে 2টা মিঠাই তেনেকৈ লৈ পেলাই আজিলৈ আহিছোঁ তেতিয়াহ'লে দেই। পুনৰ আন এটা ভিডিঅ'ত লগ পাম। কেনেকুৱা পালে কমেণ্ট